BPFनि जिल्ला थाखोआव डिसपुसल जात्राया दिनै बेरगावआव जोबबाय। BTCनिफ्राय दिसपुराव NDA हिसाबै सा 15 MLA दैथायहरनांगौ। दिसपुरत 15 जन MLA पठाब लागे NDA हिसाबै। मोन 15 विधानसभा बियाबनिफ्राय NDA हिसाबै देरहाहोना हरनायानो डिसपुसल जात्रानि थांखि। 15 जन MLA पठाब लागे NDA हिसाबै এইটো উদ্দেশ্য লৈ পেলাই আমি ডিসপুল যাত্ৰা আৰম্ভ কৰিছে। গছাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল। आं गासैबो सुबुंखौ लानानै खामानि मावनो गोसो दं। गासैखौबो लानानै लोगोसे खामानि मावलांगोन। মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে। সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম। दिनै BPFनि BTC नाङै गसाइगावनिफ्राय उदालगुरिनि भेरगाव विधानसभा बियाबसिम डिसपुसल जात्रा हाबाफारिया थुंगेबाय। मख'नो गोनां दि बे हाबाफारिया गसाइगावनिफ्राय जागायनानै BTCनि गुबुन गुबुन जिल्लाफोराव गासै मोन 10 जिल्ला थाखोआव डिसपुसल जात्रा हाबाफारिखौ लादोंमोन। बेबायदिनो दिनै भेरगाव जिल्लायाव थुंगियो। BTCनि गाहाय खुंगिरि हाग्रामा महिलारि हाबाफारियाव गाहाय आलासि महरै बाहागो लायो। लोगोसे बारग' डिपुटि चिफ खाम्फा बरगयारी, EM लोमस्राव दैमारी, MLA दुर्गादास बर', गुबुन गुबुन दैदेनगिरिफोरजों लोगोसे रायजो राजाफोरा। डिसपुसल जात्रा हाबाफारि जोबखांनाय उनाव BTCनि चिफ हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव डिसपुसल जात्रानि गुबै थांखिया BTC ओनसोलनि साफ्रोमबो सुबुंफोरखौ लानानै गासैबो हारिजों लोगोसे ओनसोलाव गोजोन खौसेथि आरो जौगाथायनि खामानि मावनाय। BTCनिफ्राय सा 15 MLA खौ NDA हिसाबै देरहाहोना डिसपुराव हरनाय होनना ओरैबायदि बुङो। আমাৰ BPF দলৰ যিটো ডিসপুল যাত্ৰা ডিষ্ট্ৰিক্ট ৱাইজত যিটো প্ৰগ্ৰাম লৈছিল এইটো আমাৰ আজি শেষ হৈ গ'ল। ভেৰগাঁও জিলাই লাষ্ট 10টা জিলা আছে। 10টা জিলাটো আমি কমপ্লিট কৰিলোঁ। আৰু উদ্দেশ্য সেইটোৱেই যে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি একেলগে মিলি পেলাই দিছপুৰত 15 জন MLA পঠাব লাগে NDA হিচাপে। এইটো উদ্দেশ্য লৈ পেলাই আমি ডিসপুল যাত্ৰা আৰম্ভ কৰিছে। গছাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল। তো আমি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ ডিসপুল যাত্ৰা কৰিছে সেইটো পজিটিভ, খুব ভাল ৰেছপন্স পাইছে। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। তো আমি ভাবোঁ যিটো 2026 বিহুৰ আগত যিটো নিৰ্বাচন হ'ব ইয়াত আমি 15টা সমষ্টিত NDA হিচাপে 100% আমি পঠিয়াই দিব পাৰিম। আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম হ'ব। NDAৰ আচলতে সহযোগী দল বিজেপিৰ দুজনকৈ কালি ডিষ্ট্ৰিক্ট সভাপতি আপোনাৰ যোগদান কৰিছে, আজি মণ্ডল সভাপতিয়ে যোগদান কৰিছে। আচলতে বিজেপি চাফাই অভিযান নেকি? নাই বিজেপি চাফাই অভিযান বুলি আমি ক'ব নোৱাৰো। হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিটো লিডাৰশ্বিপ ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত। সেইকাৰণে BPF দলত সোমাই যায়। একে BPFত থকা আজিৰ দিনত পিছত কি হয় মই ক'ব নোৱাৰো। আজিৰ দিনত বিজেপি বা BPF একেলগে চৰকাৰ চলাই আছে। যদিও আমাৰ ফালে আহিছে একো নহয়, আমি একেলগে কাম কৰি যাম। স্যার UPPL ষোলো পাল্টাই অভিযান আৰম্ভ কৰিছে, কি কাম দিব না এবাৰ বিধানসভা মাইনৰিটি সকলক লৈ ষোলো পাল্টাই অভিযান আৰম্ভ কৰিছে। এইবিলাক মই নাজানো। এইবিলাক টংলা সমষ্টিত টিকট দিব নে নাই স্যার আপোনাৰ প্ৰতিবাদ? আমাৰ NDA হিচাপে 15টা কি টিকেট নিদিয়ে? কোনটো জাগাত টিকেট নিদিয়াকে থাকে? প্ৰতিবাদ হৈছিলে কলেগাঁও কোনফালে? NDA হিচাপে আমি 15টা। স্যার আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে, ভাল দিনত সকলো আহিছে। আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি স্যার? যাব দিয়ক, কোনে যাব ইচ্ছা আছে যাব দিয়ক। বেয়া দিনত চব গুচি গৈছিলে স্যার, চব গুচি গৈছে। এতিয়া ভাল দিন কাৰণে আহিছে। এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নকম। মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে। সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম। কিন্তু যিমান মানুহ আহিছে স্যার, স্থান হ'ব না স্যার চবৰে? এনেকুৱা স্থান বিচাৰিতো লাভ নাই। নতুনবিলাকে স্থান নাপাব স্যার? কি স্থান জাগা নাপাব নেকি স্যার? জাগা আছে তো, এইটোই তো জাগা। ক'ত থাকি আছে আমি? বিষয়বাদ নাপাব নেকি স্যার? এনেকুৱা নহয় ৰে, পদবী নাপাব নেকি স্যার? পদবী চবৰে থাকে। কিন্তু ইমান মানুহ ক'ব পাৰিব? কিমান লাগে আপোনাক? কিমান পদবী লাগে?
ছাৰ বিশেষকে এটা কথা আচলতে চৰ্চিত হৈ আছে আৰু বিৰোধীয়ে এই কথাটো কিন্তু বেছি চৰ্চিত কৰিছে সেইটো হ'ল আচলতে আপোনাৰ যি BPF দলত আচলতে এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি আচলতে ৰাইজৰ মাজত আচলতে হেৰি কৰিছে আচলতে এই কথাটো আমাৰ BPF দলৰ এনেকুৱা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয় এইবিলাক কোনে কৈছে নিজে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে মই এনেকুৱা কৰা নাই আৰু আমাৰ যাত্ৰা ভালে ভালে শেষ হৈছে আজি লাষ্ট ভেৰগাঁওটো খুব ভাল বাছ এছাৰটো আমি চেণ্টাৰৰ লগত কথা পাতি পেলাই BTC এৰিয়াত সেইটো লাগু কৰিব নালাগে বুলি আমি অলৰেডি কেঞ্চেল কৰিছোঁ কিন্তু ছাৰ 2003 চনৰ পৰা সকলো বাসিন্দা বুলি কৈছে কিন্তু 1965 কাগজ এতিয়াও বিচাৰে মই বিচাৰিছে নেকি অফিচ বিলাকত বিচাৰিছে অফিচ বিচাৰিলে কি হ'ব মইহে বিচাৰিব লাগিব মই বিচৰা নাই বাছ হৈছে মই সব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে 4 মাহ 5 মাহে হৈছে মই আচলতে আমাৰ অফিচাৰ সকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই কিছুদিন থাকক সবে মাটিৰ পাঠা পাব 2005 চনত থাকিলে হ'ল আপুনি অংশগ্ৰহণ কৰিলে ছাৰ নিশ্চয় অনুমান কৰিব পাৰিছে এই 4টা সমষ্টি আপুনি নিশ্চয় টিকেট দিব ছাৰ ওদালগুৰি এনডিএ হিচাপে 126টা কি 4টা কৈ থাকে 126টা মানে ওদালগুৰি মানুহখিনি বিচাৰি 126টা প্ৰমোদ বড়ো কি হ'ব ছাৰ প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত আৰামত ছাৰ প্ৰধানমন্ত্ৰী আগৰ মুহূৰ্তত আক্ৰাসুৰ অসম বন্ধ দিছে 3 দিনীয়া যোনে সমস্যা আছে ইহঁতে দিবই মোৰ লগত কি সম্পৰ্ক আক্ৰাসুৰ দিব পাৰে এমছও দিব পাৰে আমছও দিব পাৰে গোৰ্খাও দিব পাৰে এফছও দিব পাৰে এইটোতো আন্দোলনকাৰী সংগঠন জাতীয় সংগঠন ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে এইটোতো স্বাভাৱিক জনজাতিকৰণ লৈ দিছে জনজাতিকৰণ আপোনাক লাগে না নালাগে আপনিতো ৰাজবংশী হয়